এইটো যেটো শব্দ শুনা পাই আছে এইটো পাই আছে ডাইৰেক্ট মাইকৰ পৰা আৰু এইটো শব্দ শুনক এইটো শব্দটো পাই আছে ডাইৰেক্ট ফোনৰ পৰা পাই আছে ডিফাৰেন্সটো গম পাই আছে ভিডিঅ' এটা বনাওঁতে সাউন্ড কিমান গুৰুত্বপূৰ্ণ হয় এয়া যিয়ে ভিডিঅ' বনায় তেওঁলোক সবেই গম পায় আৰু যাৰ কাৰণে আমি মানে মাইক ইউজ কৰোঁ মই আগতে এটা মাইক ইউজ কৰিছিলোঁ এইটো বৰ এটা মানে ঠিক নাছিলে এইটো এটা মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ এইটো আহি পাইছে এইটো আনবক্সিং কৰিম এতিয়া এইটো কৈ আছে নইজ কেঞ্চেলাৰ হয় মানে মোৰ বেকগ্ৰাউণ্ডত যেটো শব্দ শুনা পাই আছে এইটো শব্দটো যেটো পাই আছে আপোনালোকে এইটো শব্দটো ডাইৰেক্ট মোবাইলৰ পৰা পাই আছে এতিয়া এইটো যদি এইটো যেটো আছে এইটো লগোৱাৰ পিছত শব্দটো কেনেকুৱা হয় সেইটো চাওঁ তো প্ৰথমতে এইটো আনবক্সিং কৰি লওঁ এইটো কি এইটো হোল্ডাৰ এটা দিছে এনেকৈ খুলি এইটো আচ্ছা এইটো বস্তুটো ইয়াতে দিয়া আছে এটা দুটা মাইক আৰু এইটো ডাইৰেক্টও চাৰ্জ কৰিব পাৰি এতিয়া এইটো লগাই শব্দটো কেনেকুৱা আহে সেইটো চাওঁ বলক আৰু এতিয়া যেটো শব্দ পাই আছে এইটো পাই আছে ডাইৰেক্ট মাইকৰ পৰা পাই আছে এইটো মাইকৰ পৰা দুটা মাইক দিয়া আছে এইটো আৰু এইটো এন্ড্ৰইড বুলি নহয় আইফোনৰ কাৰণে ইয়াতে দিয়া আছে আইফোনৰ কাৰণে ইউজ কৰিব পাৰিব মানে ইয়াতে এটা বস্তু এটা দিয়া আছে এইটো মানে কানেক্ট কৰি পেলাই এইটো বস্তুটো মানে আইফোনৰ লগতো এইটো ডাইৰেক্ট কানেক্ট কৰিব পাৰি কেবল এডাল দিছে চাৰ্জিঙৰ কাৰণে আৰু এইটো বস্তুটো এইটো মানে তাতে লগাই যেটো ৰিসিভাৰ আছে ৰিসিভাৰত লগাই দিলে আৰু তাৰ পৰা আইফোনলৈকে ডাইৰেক্ট কানেক্ট কৰিব পাৰি তো ভিডিঅ' এটা বনাওঁতে তাৰমানে কি সাউন্ডটো খুবেই গুৰুত্বপূৰ্ণ হয় মানে ধৰি লওক আপুনি যদি কৰবাত ৰাস্তাত ৰেকৰ্ডিং কৰি আছে কিবা কাৰণত আৰু পিছফালেদি আপোনাৰ গাড়ী গৈ আছে গাড়ীৰ শব্দ হৰ্ণ শব্দ বা বেলেগ মানুহৰ যেটো শব্দ আহে এই বস্তুটো মানে কি ভিডিঅ'টো কৰোঁতে তাৰমানে কি ভিডিঅ'টো যেটো আসল যেটো সাউন্ড যিখিনি কথা আপুনি কৈ আছে এই বস্তুটো তাৰমানে কি আপোনাৰ ভিউয়াৰ্সে ভালকে শুনা নাপাবও পাৰে সেইকাৰণে মাইকটো খুবেই গুৰুত্বপূৰ্ণ হৈ যায় তো এইটো আছিল আজিৰ ভিডিঅ' লগ পাম আৰু বেলেগ এটা ভিডিঅ'ত তেতিয়াৰ কাৰণে জয় আই অসম